বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন আপোনালোকক আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্নৰ উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ হস্পিটেল কোন ৰাজ্যত আছে? ইয়াৰ উত্তৰ হ'ব গুজৰাটত। 2 নম্বৰ প্ৰশ্ন, কোন দেশত হালধীয়া কাপোৰ পিন্ধা প্ৰতিবন্ধ? ইয়াৰ উত্তৰ হ'ব মালয়েছিয়া। 3 নম্বৰ প্ৰশ্ন, হাতীয়ে নিজৰ শুৰত কিমান লিটাৰ পানী ৰাখিব পাৰে? ইয়াৰ উত্তৰ হ'ব 8 লিটাৰ। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি চয়াবিন উৎপাদন হয়? ইয়াৰ উত্তৰ হ'ব মধ্যপ্ৰদেশত। 5 নম্বৰ প্ৰশ্ন, কোন বয়সৰ যুৱতীয়ে সম্ভোগৰ কাৰণে বেছি উত্তেজিত হৈ থাকে? ইয়াৰ উত্তৰ হ'ব 16 পৰা 20 বছৰ বয়সৰ ছোৱালীয়ে। 6 নম্বৰ প্ৰশ্ন, মানুহৰ পাছত দ্বিতীয় জ্ঞানী জীৱ কি? ইয়াৰ উত্তৰ হ'ব চিম্পাঞ্জী। 7 নম্বৰ প্ৰশ্ন, কৰোনা ভাইৰাছ প্ৰথমে ভাৰতৰ কোন ৰাজ্যত ধৰা পৰিছিল? ইয়াৰ উত্তৰ হ'ব কেৰেলা। 8 নম্বৰ প্ৰশ্ন, বগা ৰঙৰ হাতী কোন দেশত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব থাইলেণ্ডত। 9 নম্বৰ প্ৰশ্ন, শূন্যটো প্ৰথমে আৱিষ্কাৰ কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব আৰ্যভট্ট। 10 নম্বৰ প্ৰশ্ন, কেনেকুৱা মহিলা নিজৰ পতিৰ লগত সন্তুষ্ট নহয়? ইয়াৰ উত্তৰ হ'ব চৰিত্ৰহীন মহিলা। 11 নম্বৰ প্ৰশ্ন, অন্তৰীক্ষলৈ যাওঁতে ব্ৰহ্মাখন দেখিবলৈ কেনেকুৱা হয়? ইয়াৰ উত্তৰ হ'ব কলা। 12 নম্বৰ প্ৰশ্ন, স্বামী বিবেকানন্দৰ আচল নামটো কি আছিল? ইয়াৰ উত্তৰ হ'ব নৰেন্দ্ৰনাথ দত্ত। 13 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ ডাঙৰ ফুলপাহৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ৰাফলেছিয়া। 14 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1948 চনত। 15 নম্বৰ প্ৰশ্ন, ৰাতি কোন সময়ত ভুলতো সম্ভোগ কৰিব নালাগে? ইয়াৰ উত্তৰ হ'ব 12 বজাৰ পৰা 2 বজাৰ ভিতৰত। 16 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ ভয়ানক মাছবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পিৰান্থা মাছ। 17 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথমে সূৰ্যটো ক'ত উদয় হয়? ইয়াৰ উত্তৰ হ'ব অৰুণাচল প্ৰদেশত। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত 2খন ৰাজধানী আছে? ইয়াৰ উত্তৰ হ'ব জম্মু কাশ্মীৰ। 19 নম্বৰ প্ৰশ্ন, পক্ষীৰ ৰজা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চিলনী। 20 নম্বৰ প্ৰশ্ন, কোন দেশে কাগজ আৰু বাৰুদ আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব চীন দেশে। বন্ধুসকল, এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।